নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা জানিব পাৰিব যে DMEৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব আৰু DME 2008 পদৰ এক্সাম ডেট কেতিয়া হ'ব। তো সম্পূৰ্ণ কথাটো জানিবৰ কাৰণে ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনডাল বজাই ৰাখিব, কাৰণ নতুন নতুন আপডেটৰ সৈতে ভিডিঅ'বিলাক বনোৱা হয় আৰু আপোনালোকে নটিফিকেশ্যনৰ সৈতে চাব পাৰিব। তাৰ আগতে বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি APDCL-ত এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু কিমান বছৰ কিমান বয়স লাগিব, তো কিমান পোষ্ট আছে সম্পূৰ্ণ কথা জানিব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে তাত গৈ আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো চাব পাৰে। এতিয়া আপোনালোকে জানিব পাৰিব যে DME 2008 পদৰ এক্সাম ডেট কেতিয়া হ'ব পাৰে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে বহুতো ইউটিউব চেনেলত চাই আছে যে DMEৰ এডমিট কাৰ্ড এইটো মাহতে শেষৰ সপ্তাহত ডাউনলোড কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, সেইধৰণে অফিচিয়েলি আপডেটটো অহা নাই যে ইমান তাৰিখে 100% খতম এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব যে অফিচিয়েলি নটিফিকেশ্যন নহালৈকে আপোনালোকে নাজানোৱে ইমান তাৰিখত এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো সম্পূৰ্ণৰূপে জানিবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকক আৰু যেতিয়া অফিচিয়েলি আপডেটটো আহিব মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম আৰু আপোনালোকে এইটো চেনেলৰ পৰা জানিব পাৰিব যে DME 2008 পদৰ এডমিট কাৰ্ড অমুক তাৰিখে ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, হয়তো আপোনালোকৰ এক্সাম ডেটটো জুলাই মাহত হ'ব পাৰে। তো সম্পূৰ্ণৰূপে ডেটটো ক'ব নোৱাৰোঁ যে ইমান তাৰিখে আপোনালোকৰ এক্সাম ডেটটো হ'ব। আৰু জুলাই মাহত যদি এক্সাম ডেটটো হয় আপোনালোকৰ, তেনেহ'লে 15 দিন আগত বা 10 দিন আগত এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে অফিচিয়েলি নটিফিকেশ্যন আহিব, তাত সম্পূৰ্ণ কথা জানিব পাৰিব। আৰু চেনেলটোত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু অহা ভিডিঅ'টোত মই অফিচিয়েলি নটিচৰ সৈতে ভিডিঅ' বনাম, আপোনালোকে এইখন চেনেলৰ পৰা জানিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগিছে লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীক জনাই দিব যে অফিচিয়েলি নটিচটো এতিয়ালৈকে অহা নাই। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনডাল বজাই ৰাখক, কাৰণ অফিচিয়েলি নটিচৰ সৈতে যেতিয়া ভিডিঅ' বনাম আপোনালোকে নটিফিকেশ্যনৰ সৈতে জানিব পাৰিব।